Hello and welcome to another episode of Being Casual with Manash. আজি যোনগৰাকী ব্যক্তি মই আমন্ত্ৰণ কৰি আনিছোঁ তেওঁ অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সুপৰিচিত নাম She is beautiful, she is talented. In one word, she is beauty with brains. So here I welcome AMRITA GOGOI. Thank you so Welcome much. back. Thank you. Thank you for this beautiful introduction. Thank you. You're most welcome. পোনপ্ৰথমে সুধিব বিচাৰোঁ আপোনাৰ সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈ জাৰ্নিটো কেনেকুৱা? অসমত আচলতে সৰু পৰ্দা আৰু ডাঙৰ পৰ্দা বুলি বৰ বিশেষ ডিফাৰেন্স নাই একেখিনি মানুহে আমি সৰু পৰ্দাটো কাম কৰোঁ একেখিনি মানুহে আমি ডাঙৰ পৰ্দাটো কাম কৰোঁ কিন্তু কাৰোবাৰ জাৰ্নিটো অবভিয়াছলি ডাঙৰ পৰ্দাটো সকলোৰে সপোন চিনেমা বিগ স্ক্ৰীন চিলভাৰ স্ক্ৰীন সেইটো সকলোৰে সপোন মোৰ জাৰ্নিটো আৰম্ভ হৈছিল সৰু পৰ্দাৰ পৰা এটা ৰিয়েলিটি শ্ব'ত পাৰ্টিচিপেট কৰিছিলোঁ কণ্টেষ্টেণ্ট হিচাপে তাৰপাছত এংকাৰিং টিভিত তাৰপাছত এক্টিং আৰু এক্টিঙৰ পিছত মিউজিক ভিডিঅ'ৰ পাছত ফাইনেলি চিনেমা আৰু এতিয়া মোৰ অকণমান সৰু পৰ্দাত কাম কৰা অলপমান কম হয় মানে যদিও মই 12 বছৰতকৈ বেছি সময় ইণ্ডাষ্ট্ৰিটোত পাৰ কৰিছোঁ কিন্তু চিৰিয়েল যদি মোক সোধে মই চিৰিয়েল 5খন মানহে কৰিছোঁ মানে চিৰিয়েলৰ কাৰণে যথেষ্ট সময় দিব লাগে সেই সময়টো মোৰ কাৰণে অকণমান দিগদাৰ হয় আৰু যেতিয়া মিউজিক ভিডিঅ'জ কৰি আছিলোঁ এতিয়াতো অসুবিধা হয় ঘৰৰ কাৰণে আৰু যেতিয়া মিউজিক ভিডিঅ'জ কৰি আছিলোঁ তেতিয়া সেই মিউজিক ভিডিঅ'জত বেছি সময় দিয়া হয় পাৰ ডে তেনেকৈ যোৱা হয় সেয়াই আৰু আমি যিমানখিনি জানো আপোনাৰ হয়তো ফেমিলিত কোনো এনেকুৱা এক্টিং বেকগ্ৰাউণ্ড আপোনাৰ ইমান নাছিলে বা কোনো এটা নাই তো তেনেস্থলত আপোনাৰ কোনোবা গডফাদাৰ ইণ্ডাষ্ট্ৰীত আছিল নেকি সেই এণ্ট্ৰিটো মানে এটা বাই চান্স নে বাই লাক নে কি ক'ব সদায় কওঁ আজিও কৈছোঁ মই এক্সিডেণ্টেল এক্টৰ হয় মই ক'তো এক্টিং শিকা নাই কেতিয়াও এক্টিঙৰ যেনেকৈ ট্ৰেইনড এক্টৰ হয় বা সৰুৰ পৰা নাটক কৰে প্ৰফেচনেলি ট্ৰেইনটোতো বেলেগেই যেনেকৈ সৰুৰ পৰা নাটক কৰে সেইবোৰো মোৰ নাই মই সৰুৰ পৰা সত্ৰীয়া নাচিছিলোঁ মোৰ ঘৰত খুব সাংস্কৃতিক পৰিৱেশ এটা আছিল যদিও ঘৰত একো নাই কিন্তু দেউতাই আমাক সৰুৰ পৰা সত্ৰীয়া শিকোৱাত গুৰুত্ব দিছিল আৰু লগতে এটা কালচাৰ বেকগ্ৰাউণ্ড এটাৰ লগতে আচলতে মই ক'ব লাগিব এটা পঢ়া শুনাৰ ওপৰত আমাক বৰ গুৰুত্ব দিছিল কিতাপৰ লগত আমাক বন্ধুত্ব কৰাই দিছিল সৰুৰে পৰা কিতাপ বুলি ক'লে আমাৰ বস্তুটো বেলেগ ধৰণৰ আছিল গতিকে তাৰ পৰা মই যেতিয়া টেলিভিশ্যনত আহিলোঁ টেলিভিশ্যনত প্ৰথমটো কৰিছিলোঁ যে ৰিয়েলিটি শ্ব'টো এনেই আৰু তেতিয়া ডিগ্ৰী কৰি কৰিছোঁ আৰু লগৰ চবেই কৰিছোঁ আৰু কিন্তু নভবা নিচিন্তাকৈ মই সেইটোৰ উইনাৰ হ'লোগৈ উইনাৰ হোৱা ডেষ্টিনি উইনাৰ হোৱাৰ পাছত মোক এনেকৈ ফ্লাইং এংকাৰিং কৰিবলৈ মাতে তেতিয়া মই 700 টকা পাওঁ পাৰ ডে ফ্লাইং এংকাৰিং কৰি সেইটো কৰোঁতেও মই ভাবি আছোঁ যে এইটো মোৰ হাত খৰচ মানে পকেট মানি ওলাই ন তেতিয়া গতিকে সেইটো মোৰ পকেট মানি আছিলে তাৰপিছত সেইটো বাদ দি পেলাই তাৰ পৰা আকৌ নেক্সট যিটো হ'ল মানে আপুনি অন দ্য প্ৰচেছহে ভাবিছিল নেকি যে মই এক্টিংটো মই প্ৰফেশ্যন হিচাপে লওঁ প্ৰচেছো ভাবি থকা নাছিলোঁ ইনফেক্ট মই যেতিয়া অহেতুক কৰিছিলোঁ তাৰপিছত ছয়গাঁৱৰ চম্পা কৰিছিলোঁ সেই দুখন চিনেমাটো মই ভাবি থকা নাছিলোঁ যে মই এজ এ প্ৰফেশ্যন ল'ম বুলি তেতিয়ালৈ কাৰণ অহেতুক যেতিয়া কৰি আছোঁ তেতিয়া মই মাষ্টাৰ্ছ কৰি আছোঁ তেতিয়াও মই ভাবি অবভিয়াছলি বাণী দাসৰ নিচিনা মানুহ এজনে যদি চিনেমা কৰিবলৈ মাতে কোনে নকৰোঁ বুলি ক'ব চন্দ্ৰমুদৈৰ নিচিনা নাম এটা যেতিয়া আহিব তেতিয়া কোনে নকৰোঁ বুলি ক'ব অফক'ৰ্চ কৰিম বুলি ক'ম কিন্তু কৰালৈকে মই ভাবি আছোঁ যে এইটো ইজ জাষ্ট এ পাৰ্ট আৰু মোৰ মা দেউতাই সদায় কৈছিলে তই যি ইচ্ছা তাকে কৰিব পাৰ কিন্তু ফাৰ্ষ্ট যিটো মানে আমাৰ যিটো এডুকেশ্যন হয় সেইটো খতম কৰিব লাগিব তাৰ পাছতহে তই পাৰিবি গতিকে মই মাষ্টাৰ্ছ কৰালৈকেতো মই ভবা নাই যে মই এইটোৱে মোৰ প্ৰফেশ্যন হ'ব তেতিয়াও মই ভাবি আছিলোঁ যে মই PhD কৰিম মই ফাৰ্ডাৰ ষ্টাডিজ কৰিম কিন্তু তাৰপিছত এনেকুৱা হ'ল যে এখন চিনেমা কৰিলোঁ এখন চিনেমা কৰি থাকোঁতে বেলেগ এখন চিনেমাৰ অফাৰ আহে সেইখন চিনেমা কৰি থাকোঁতে 3টামান মিউজিক ভিডিঅ'ৰ অফাৰ আহে গতিকে কি হ'ল বস্তুটো মই নিজে গম নোপোৱাকৈ কোনোবা ফালে মই 2016-17 থিয়েটাৰ গৈছোঁ সেই থিয়েটাৰটোও তেনেকুৱা মানে হঠাৎ আহিছে মই তেতিয়ালৈকে মই ভাবি আছোঁ যে থিয়েটাৰৰ পৰা ঘূৰি আহিও আকৌ মই PhD কৰিম তেতিয়ালৈকে মই ভাবি আছোঁ সেই PhD কৰাৰ সপোনটো এতিয়াও আছে নাই এতিয়া নাই কাৰণ এতিয়া প্ৰফেশ্যনটো এনেকুৱা হৈ গ'ল কিতাপৰ লগত সম্পৰ্কটো বহুত কমি গ'ল বহুত বেছিয়ে কমি গ'ল আৰু PhDটো আচলতে মই এনেকুৱা নহয় যে মোক ডিগ্ৰী এটা লাগে কাৰণে মই কৰিব বিচাৰিছিলোঁ এইটো আচলতে প্ৰচেছটো এনেকুৱা ধৰণৰ আছিল সেইটো মোৰ কৰা নহ'ল কিন্তু মোৰ ভণ্টিয়ে কৰিলে
কৰিলে মানে ভণ্টি এতিয়া PhD কৰি আছে আচ্ছা তো প্লেনবোৰ এনেকুৱা ধৰণৰ আৰু পঢ়া শুনা বস্তুটো এনেকুৱা এবাৰ যদি সেই লিংকটোৰ পৰা আঁতৰি যোৱা যায় তাৰ লগত আকৌ Come back কমিউনিকেট কৰাৰ কৰিবলৈ বিৰাট টান হয় সো মোৰ ক্ষেত্ৰতো সেইটো হৈছিলে কমিউনিকেট কৰিবলৈ বিৰাট টান হৈছিলে বাট এতিয়া PhD কৰাৰ সেয়া নাই এতিয়া যিহেতু কাম কৰি আছো ভালে ভালে কাম চলি আছে গতিকে ভাল ভাল কাম কৰাৰ চলি ইচ্ছা আছে বাৰু আপুনি যেতিয়া এক্টিং কৰি থাকে বা আপোনাৰ যোনখিনি আমি চৰিত্ৰ দেখিছোঁ খুব ৰাইজৰ লগত ৰিলেট আৰু খুব স্পষ্টবাদী আৰু খুব ৰাইজে আঁকোৱালি লয় সেই অনস্ক্ৰীন অমৃতা গগৈগৰাকী আৰু অফস্ক্ৰীন অমৃতা গগৈৰ মাজত পাৰ্থক্য বা মিল আছেনে নাই বাৰু ক্যাৰেক্টাৰবোৰ বেলেগ বেলেগ হয় ডেফিনেটলি কিন্তু আপুনি যদি মোৰ সোশ্যাল মিডিয়া ভ্লগছ বা আপোনাৰ ইউটিউব ভ্লগছ বা আপোনাৰ শৰ্ট ভিডিঅ'জৰ কথা কৈছে এইজনী অমৃতা আৰু ভ্লগৰ অমৃতাৰ দুজনীৰ মাজত একো ডিফাৰেন্স নাই একদম আনফিল্টাৰ্ড কিন্তু ক্যাৰেক্টাৰবোৰ যেনেকৈ ধৰক মই এখন চিনেমা কৰিছোঁ সেই চিনেমাখনৰ ক্যাৰেক্টাৰটো যাতে কোনো পধ্যে অমৃতা হ'ব নোৱাৰে মই সেইটো চেষ্টা কৰোঁ মানে ক্যাৰেক্টাৰটো অথেন্টিচিটি ৰাখিব লাগে ক্যাৰেক্টাৰটোত মানে মই যেনেকৈ কথা কওঁ সেই ক্যাৰেক্টাৰটোৱে যদি তেনেকেই কথা কয় সেই ক্যাৰেক্টাৰটো অমৃতা হ'ল সেই ক্যাৰেক্টাৰটো নহয় গতিকে মই চেষ্টা কৰোঁ যিমান পাৰোঁ সিমান মানে চেঞ্জ কৰিবৰ কাৰণে কোনোবাটো ক্ষেত্ৰত কেতিয়াবা হয় কোনোবাটো ক্ষেত্ৰত কেতিয়াবা নহয় কাৰণ এটা ক্যাৰেক্টাৰ জীয়াবলৈ সেই ক্যাৰেক্টাৰটোৰ ভিতৰত সোমাবলৈ বহুত বেছি হোমৱৰ্কৰ প্ৰয়োজন হয় আৰু সেইখিনি কেতিয়াবা আনফৰ্চুনেটলি মানে হোমৱৰ্কৰ সময় নাপাওঁ বা কৰা নহয় বা ধৰক অসমত এটা প্ৰজেক্টৰ এতিয়া বাহিৰত এটা প্ৰজেক্টৰ কাৰণে 1.5 বছৰ 2 বছৰ তেনেকৈ হোৱা যায় আমাৰ ইয়াত আমাৰ হাতত এনেকুৱা হয় যে অমুক তাৰিখৰ পৰা শ্বুটিং ছবি এখন কৰিম বুলি ভাবিছোঁ এখন ডেডলাইনটো খুব শৰ্ট বৰ বেছি এমাহৰ আগত মই স্ক্ৰিপ্টখন পাওঁ আৰু সেই এমাহ এনেকুৱা নহয় যে মই বেলেগ কাম নকৰিম সেই এমাহত আকৌ সেই স্ক্ৰিপ্টখন মোৰ হাতত পৰাৰ পাছতো মই বেলেগ কামো কৰিব বিকজ আই হেভ টু সাৰ্ভাইভ গতিকে সেই কামখিনি কৰিবলৈ যাওঁতে ক'ৰবাত এই ক্যাৰেক্টাৰটোৰ লগত ইনজাষ্টিস কৰাৰ নিচিনাও লাগে এতিয়া চেষ্টা কৰিছোঁ যিমান পাৰোঁ সিমান কম কাম কৰিম ভাল কাম এতিয়া আপুনি ক্যাৰেক্টাৰ বুলি কওঁতে মোৰ এটা কথা মনত পৰে যে আপুনি যেতিয়া স্ক্ৰিপ্ট এখন পায় তেতিয়া আপুনি আপোনাৰ ক্যাৰেক্টাৰটো চাই চুজ কৰে নে এজ এ হোল গোটেই চিনেমাখনৰ ষ্টৰী লাইনটো বা আপোনাৰ লগত কোন আছে কি দৃষ্টিৰ পৰা বা কেনেকৈ সিলেক্ট কৰে কোন আছেটো মেটাৰ নকৰে ফাৰ্ষ্ট থিং কোন আছে একেবাৰে মেটাৰ নকৰে মেটাৰ কৰে ষ্টৰীটো মেটাৰ কৰে স্ক্ৰিপ্টখন মেটাৰ কৰে ডিৰেক্টৰজন কাৰণ মই সেই বস্তুখিনি জানিব লাগিব ময়ো কৰিছোঁ এনেকুৱা বহুত কাম কৰিছোঁ ৰিচেণ্টলিও কৰিছোঁ এনেকুৱা কাম য'ত মানে যিকেইটা কাম মই কৰিব নালাগে মই জানো মানে হয়তো বৰ ভাল ষ্টৰী নহয় স্ক্ৰিপ্টটো বা স্ক্ৰীন প্লেটো দুৰ্বল তেনেকুৱা কামো মই কৰিছোঁ কিন্তু তেনেকুৱা কাম কৰাৰো কিছুমান ৰিজন থাকে এতিয়া ধৰক সেই কামটো কৰাৰ পিছফালেও কেতিয়াবা কিছুমান ৰিজন থাকে গতিকে কিন্তু সেই আৰু মই কৈছোঁ যে এতিয়াৰ পৰা মই চেষ্টা কৰিম মাজতে গেপো ল'লোঁ 2 বছৰ মই মোৰ কোভিডৰ টাইমত মোৰ ছোৱালীজনীক সময় দিলোঁ 2 বছৰ মই বেলেগ কাম কৰা নাই সব মানে এনেকুৱা কাম কৰিছোঁ ব্ৰাইডেল ফটোশ্বুট ক'ৰবাত ফিটা কাটিব গৈছোঁ ক'ৰবাত শ্ব' এটা কৰিব গৈছোঁ এদিন দুদিনৰ কাম তেনেকুৱা কৰিছোঁ ৰাস কৰিব গৈছোঁ বিহু কৰিছোঁ তেনেকুৱা কৰিছোঁ কিন্তু মানে এনেকুৱা দীঘলীয়া যিটোত ধৰক 1.5 মাহৰ পৰা 2 মাহ সময় দিব লাগে তেনেকুৱা মই 2 বছৰ কৰা নাছিলোঁ তাৰপিছত মই বেক কৰিলোঁ বেক কৰাৰ পিছত লাকিলি কেইবাখনো ছবিৰ কাম হ'ল হনুমেন হ'ল কেষ্টু নগেন হ'ল অভিমন্যুত এটা গেষ্ট ক্যাৰেক্টাৰ কৰিছিলোঁ কেমিঅ' ৰোল এটা সেইটো বাৰু মানে ধৰক মই লিড হিচাপে নাই তাৰপিছত নিয়ন চহৰ বুলি এখন চিনেমা কৰিলোঁ প্ৰশান্ত শইকীয়াৰ পৰিচালনাই সেইখন এইবছৰ আহিব আৰু জাহ্নু বৰুৱা ছাৰৰ লগত কাম কৰাৰ এটা সুযোগ পালোঁ তাৰপাছত এতিয়া আৰু এখন চিনেমাৰ শ্বুটিং চলি আছে এতিয়া হপফুলি ভালে ভালে চলি থাকে নেক্সট মই এইটো সুধিব বিচাৰোঁ যে আমাৰ অসমীয়া চিনেমাত ৱমেন অৰিয়েণ্টেড ক্যাৰেক্টাৰ অলপ কম নেকি নে অকল সেই নায়িকাগৰাকী ৱমেন অৰিয়েণ্টেড চিনেমা খুব কম আৰু সেই বস্তুটো মানে মই নিজকে এইটো ক্ষেত্ৰত মানে বৰ লাকি বুলি ভাবোঁ যে মই কেইবাখনো চিনেমা ৱমেন অৰিয়েণ্টেড কৰিবলৈ পাইছোঁ মোৰ যিখন ডেবিউ চিনেমা অহেতুকখন হিৰো অৰিয়েণ্টেড নাছিলে এখন হিৰো হিৰইনক একদম সমানে ভগাই দিয়া আছিলে তাৰপিছতে কৰিলোঁ ছয়গাঁৱৰ চম্পা মানে মই ছয়গাঁৱৰ চম্পা গতিকে চিনেমাখন চম্পাই তাৰপিছত ধৰক
কিছুমান ছবি কৰিছো যিবোৰত হিৰোইন অকল সাইডে আছে মানে ধৰক গানটোত ওলাব লাগে অকমান ইমোশন অকমান ৰোমান্স সেইখিনিৰ কাৰণে হিৰোইন আছে তেনেকুৱা চিনেমাও কৰিছো কিন্তু ছয়গাঁৱৰ চম্পা অহেতুক দূৰ বুলি এখন চিনেমা কৰিছিলো কংকন ৰাজখোৱাৰ যিখনৰ কাৰণে মই মোৰ প্ৰথমটো ৰাজ্যিক চলচ্চিত্ৰ এৱাৰ্ড পাইছিলো আইডিয়া সন্দিকে এৱাৰ্ডটো সেই ক্যাৰেক্টাৰটো এনেকুৱা আছিল সেইখন চিনেমাটো মানে ইমান ধুনীয়াকে দুজনৰ মাজত ডিভাইডটো খুব ধুনীয়া মানে তাত সমানে আছিল মানে এনেকুৱা নহয় যে মই অকল হিৰোক সাপোৰ্ট কৰিবৰ কাৰণে সেইটো নাছিল ৰিসেন্টলি চন্দ্ৰমোদয় জাহ্নু বৰুৱা ছাৰৰ হেৰুৱা চন্দ্ৰখন গোটেইখন মানে কুহি ক্যাৰেক্টাৰটো কুহিৰ ওপৰতে গতিকে হয় আপোনাৰ হিৰোৰ যিমান স্কোপ থাকে হিৰোইনৰ স্কোপ থকা সিনেমাৰ সংখ্যা কম যদি আপুনি নাম্বাৰত চাই কিন্তু মই নিজকে লাকি ফিল কৰো যে এই কম নাম্বাৰৰ মাজতো মই কেইবাখনো এনেকুৱা সিনেমা পাইছো য'ত মানে হিৰোইনৰ ওপৰত ফোকাসটো আছে প্ৰটাগনিষ্ট হিৰোইন এই অহেতুক আদি কৰি যোনখিনি আপুনি ওমেন ওৰিয়েন্টেড চিনেমাৰ কথা ক'লে আপুনি য'ত আপুনি বিশেষ আপোনাৰ ৰোল তাত আছে আমি তাৰে কোনোবা এটা সংলাপ শুনিব পাৰিম নেকি এটা এতিয়াতো এট প্ৰেজেন্টটো মই একেবাৰে নোৱাৰিম কাৰণ এট প্ৰেজেন্ট মই যিখন চিনেমাৰ শুটিং কৰি আছো মই কমপ্লিটলি মই এখন চিনেমাত সোমাই আছো এতিয়া আৰু এখন চিনেমাত মোৰ ক্যাৰেক্টাৰটো খুব টাফ মই তিনটা বেলেগ এজৰ ক্যাৰেক্টাৰ প্লে কৰিছো মানে 25 পৰা ষ্টাৰ্ট কৰি 45ত খতম কৰিছো গতিকে হেতুৰ কাৰণে ফিজিক্যালি চেঞ্জ হ'ব লগা হৈছে মেন্টালি চেঞ্জ হ'ব লগা হৈছে গতিকে এই মুহূৰ্তত মানে বেলেগ চিনেমাৰ ডায়লগটো মই জোনটোতে নাই মানে এতিয়া ঠিক আছে আমি প্ৰেছাৰ নকৰো বাৰু কথাটো হ'ল যে আমাৰ হিৰোইন সকলৰ ক্ষেত্ৰত মাতৃত্ব আৰু বিবাহ এটা যেন চ্যালেঞ্জ আহি পৰে নেকি কম্পেয়াৰ্ড টু দ্য হিৰোজ অফ কোৰ্স আপুনি চাওক মাক এগৰাকীয়ে সন্তান এটা 10 মাহ নিজৰ লগত কঢ়িয়াই লৈ ফুৰে পিতৃ এজনৰ বহুত দায়িত্ব থাকে কিন্তু তেখেত যেতিয়া কৰবালে যায় তেখেতে উইথ দ্য প্ৰেগনেন্ট বেলি যাব লগা নহয় আৰু হেতু আমি জাজ কৰিব নোৱাৰো কাৰণ প্ৰকৃতিয়ে বনাইছেই তেনেকে পুৰুষ আৰু মহিলাক বনাইছেই তেনেকে এতিয়া মোৰ কণমানিজনী মই ব্ৰেষ্ট ফিডিং কৰাব লাগিব গতিকে দেউতাকেতো ব্ৰেষ্ট ফিডিং নকৰাই গতিকে ডেফিনেটলি মোৰ দায়িত্ব বহুত বেছি আৰু সন্তানৰ লগত মাকৰ যেটো অ্যাটাচমেন্ট হেতু বৰ ভয়ংকৰ বস্তু এটা গতিকে বিবাহ বা মাতৃত্ব এই বস্তুবোৰ একটা ব্লেসিং কিন্তু প্ৰফেশনালি হে বস্তু অলপ মানে আই ডোন্ট নো মাই এম ইউজিং দ্য কাৰেক্ট ওয়ার্ড অর নট হেম্পাৰ কেতিয়াবা হয় নেকি মোৰ ক্ষেত্ৰতটো হেম্পাৰ হোৱা নাই মোৰ বিয়াৰ আগত মোক বহুত মানুহে কৈছিলে এতিয়া তই কেৰিয়াৰৰ পিকত আছ তেতিয়া মই উদ্ধাই মুধাই মিউজিক ভিডিঅ' কৰো কেৰিয়াৰ পিকত আছে এতিয়া কোনে বিয়া পাতে এতিয়া বিয়া পাতিলেতো হিৰোইনৰ কেৰিয়াৰ চেছ বাট মই ডিটাৰমাইন্ড আছিলো যে মোৰ জীৱনটো তেনেকে চলিব যেনেকে মই ভাবিম যদি মই ভাবো যে বিয়া এখনে যদি মাত্ৰ মই বিবাহিত হোৱাৰ কাৰণেই যদি মোক কোনোবাই কামত নামাতে তেনেহলে ইউ আৰ মোষ্ট ওয়েলকাম কাৰণ তুমি তেতিয়া মোৰ যিখিনি টেলেন্ট আছে বুলি মই ভাবো সেই টেলেন্টখিনিক তুমি বিচৰা নাই তুমি অবিবাহিতা যুৱতী এগৰাকী বিচাৰিছা আৰু বিবাহিত হওক বা অবিবাহিত হওক সেই বস্তুটোৱে কেনেকে মানে টেলেন্টটো ডিফাইন কৰিব নোৱাৰে দেন কামস মাদাৰহুডৰ পিছত মই নিজেই ডিসাইড কৰিছিলো যে মই যতেই নাথাকো যেনেকেই নাথাকো মোৰ পৰিয়ালটোৱে বা মোৰ হাজবেণ্ডে মই অভিনেত্ৰী হলো কাৰণেই মই মানে দেৰিকে কনসিভ কৰিম কিবা কৰিম মোৰ ফ্যামিলিটোৱে মোৰ কাৰণে সাফাৰ কৰিব নোৱাৰিব কোনো কাৰণত সাফাৰ কৰিব প্ৰত্যেক বস্তু এটা প্ল্যানিং আছে টাইম আছে তো ভগৱানেও তেনেকে বিচৰা ধৰণে সময়ত দিছে তাৰ পিছত মই 2 বছৰ সিনেমাৰ পৰা 2 বছৰ আঁতৰি থকাটো মোৰ কাৰণে খুব টাফ আছিল বিৰাট টাফ কাৰণ মই মানে কেতিয়া সেই গ্ৰেজুৱেচন কৰা দিনৰ পৰা কেমেৰাৰ ফ্ৰণ্টতেই আছো গতিকে 2 বছৰ ব্ৰেকটো সেই 2 বছৰ ব্ৰেকটো বৰ টাফ আছিলে এই কামবেকটো আকৌ কিহৰ পৰা হ'ল মানে হনুমেন জয় হনুমেনৰ পৰা কামবেক হৈছে আৰু জয় হনুমেনৰ পৰা মই 2023 চনত জয় হনুমেন কৰিছো এতিয়া 2025 চন জাস্ট পাৰ হৈছে এখন মোৰ 7 নম্বৰ সিনেমা চলি আছে wow that's a clapping thing আপুনি এটা 3-dimensional লাইফ লিড কৰে এজ এন এক্ট্ৰেছ মাদাৰ এণ্ড আ ওয়াইফ এই ক্ষেত্ৰত আপোনাৰ ফ্যামিলি সাপোৰ্টটো কেনেকুৱা আপুনি কেনেকৈ হ্যান্ডেল কৰিছে জীৱনটো তেনেকুৱা ধৰণৰ হয় যেনেকে আপুনি সজায় মই অকল এটো এক্সপেক্ট কৰিলে নহব যে মোৰ ফ্যামিলিটোৱে মোক মানে একদম এটো ক্ষেত্ৰটো সাপোৰ্ট কৰিব হেতু ক্ষেত্ৰটো সাপোৰ্ট কৰিব হেতু ক্ষেত্ৰত মই মোৰ ফ্যামিলিটোৰ গোটেই মানুহখিনি কি দিব পাৰিছো তাৰ বিনিময়তহে তেওঁলোকে মোক দিব মানে পৃথিৱীখন ইজ অল এবাউট গিভিং এণ্ড টেকিং yes for sure কোনেও কাকো এনে একো নিদিয়ে
মই যদি মৰম দিছোঁ মই মৰম পাম, মই যদি হেট্ৰিট দিছোঁ মই হেট্ৰিট পাম। তো মই চেষ্টা কৰোঁ যিমান পাৰোঁ সিমান, আৰু মই বিচাৰোঁ যে মোৰ ছোৱালীজনী, মই এনেকুৱা নিবিচাৰোঁ যে মোৰ ছোৱালীজনী মানে সম্পৰ্কৰ ভেলু নুবুজাকে ডাঙৰ হওক। অকল দেউতাক, মই আৰু মোৰ ছোৱালীজনী পাৰোঁ গুৱাহাটীত কোনোবা মানে হাউচ হেল্প এগৰাকী লৈ পেলাই তেনেকৈও আমি থাকিব পাৰোঁ, কিন্তু মই সেই বস্তুটো প্ৰিফাৰ নকৰোঁ। ইয়াৰ আগত এবাৰ এটা ইণ্টাৰভিউত মই এই কথাটো কৈছিলোঁ, যেতিয়া হনুমেনৰ ৰিলিজিঙৰ সময়তে মই এই কথাটো যেতিয়া কৈছিলোঁ, তেতিয়া মানে তলত বহুত মানুহে ট্ৰল কৰিছে, তেনেহ'লে আপুনি যদি মানে ফেমিলি ইমান কৈ থাকে, তেনেহ'লে আপুনি কি কাৰণে গুৱাহাটীত থাকে? নিজে হ'লে হাজবেণ্ড আৰু বাচ্ছাটো লৈ গুৱাহাটীত থাকে, আপুনি কিয় শহুৰ শাহুৱেকৰ লগত নাথাকে? প্ৰত্যেক মানুহক মই সুখী কৰিব নোৱাৰোঁ। এই যে মোক ট্ৰল কৰিছে, কিবা কৰিছে, কিন্তু মোৰ মাদাৰ ইন ল, ফাদাৰ ইন ল, মোৰ ব্ৰাদাৰ ইন ল, চিষ্টাৰ ইন ল, মোৰ ভণ্টি, ভনী জোঁৱাই, মই, মা, মোৰ ছোৱালীজনী, হাজবেণ্ড, এই গোটেইখিনি মোৰ পৰিয়াল। আৰু তেওঁলোক মোক লৈ কিমান সুখী বা মই তেওঁলোকক লৈ কিমান সুখী, সেইটো এই মানুহকেইজনৰ বাদে বাহিৰৰ মানুহখিনিয়ে যিয়ে নকওক মোৰ গাত নালাগে, একেবাৰে গাত নালাগে। আৰু এই মানুহখিনি স্পেচিয়েলি মোৰ মা যিহেতু মোৰ লগত থাকে, গতিকে সেইটো মোৰ কাৰণে এটা ব্লেছিং টাইপ, যে মোৰ মা ৰিটায়াৰ্ড, মা 3 বছৰ হ'ল ৰিটায়াৰ হোৱা। গতিকে মা যেতিয়া ঘৰত থাকে, তেতিয়া মই নিশ্চিন্ত মানে মোৰ ছোৱালীজনীক থৈ আহিব পাৰোঁ, বা মানে অচিনাকি হাউচ হেল্প এগৰাকীৰ হাতত বাৰে বাৰে চিন্তা কৰি থকাতকৈ। আৰু বাকী মোৰ হাজবেণ্ডো বিৰাট ছাপৰ্টিভ। আজিলৈকে মোক কেতিয়াও এনেদৰে কুৱেশ্যন কৰি পোৱা নাই যে তুমি কাৰ লগত আহিলা, কাৰ লগত গ'লা, কোনে নিলে, কিয় থৈ গ'ল, কোনে ফোন কৰিছে, ফোনটো চেক কৰোঁ, এই কাৰবাৰবিলাক আমাৰ মাজত আজিলৈকে হোৱা নাই। মানে বস্তুটো কি হয়, তেওঁ যেতিয়া মোক ইমান বিশ্বাস কৰে, সেই বিশ্বাসটো ভঙাৰ সাহস নাথাকে। কিন্তু তেওঁ যদি মোক সন্দেহ কৰে, হয়তো সেই বিশ্বাসটো ভাঙাৰ সাহস থাকে। গতিকে মই জানো যে মোৰ হাজবেণ্ডে কেনেকৈ কৰে, বা মোৰ এতিয়া মাদাৰ ইন ল বা ফাদাৰ ইন ল, কেতিয়াবা কি হয়, এতিয়া যেনেকৈ চিনেমাৰ শ্বুটিং হ'লে মই বেক কৰিছোঁ, 15 দিন 20 দিনৰ যেতিয়া শ্বেডিউল থাকে, মই ৰাতিপুৱা ওলাম, গধূলি সোমাম, মাহঁতক মই আগতেই কৈ দিওঁ আপোনালোকে অমুক তাৰিখে গুৱাহাটীলৈ গুচি আহিব হা। মাহঁত আহি 15-20 দিন মাহঁত ইয়াত থাকে। দেটছ আ ছাপৰ্ট চিষ্টেম। ঠিক তেনেকৈ মই যেতিয়াই মোৰ 3 দিন 4 দিনৰ বন্ধ থাকে, মোৰ হাজবেণ্ড যদি নাথাকেও, তেখেত যদি ডিউটিটো থাকে, একো নাই, মই ছোৱালীজনীক গাড়ীত বহাওঁ, গাড়ীত বহি পেলাই আমি হঠাৎ যোৰহাট গুচি যাওঁ, যোৰহাট গৈ মা দেউতাৰ লগত 3 দিন 4 দিন থাকোঁ। কিন্তু মই এইটোও নাভাবোঁ যে ছ'চিয়েল মিডিয়াত দেখুৱালেহে হয়। ছ'চিয়েল মিডিয়াত মোৰ শাহুৰ লগত সাৱটি ধৰি ফটোখন দিলেহে যে শাহুৱে মোক মৰম কৰে, সেইটো কথা নহয়। মই যেতিয়াই যোৰহাট যাওঁ, মা দেউতাই দুইজনে মিলি মই ভাল পোৱা কেকটো বনাই থয়, মই ঘৰখনত কোনেও নাখায়, অকল মই খাম কাৰণে যেতিয়া ভুজিয়াৰ পেকেট এটা আনি থয়, সেইটো বেলেগকৈ ক'ব নালাগে যে তেওঁলোকে মোক ভাল পায় নাপায় কি হয়। মই যেতিয়া মায়ে কয় যে তাই এইকেইদিন ইমান কষ্ট হৈছে, তাই শুই থাকক দিয়া, মোক যেতিয়া ভাত খাই উঠাৰ পিছত ক'ব তুমি বাচন ধুব নালাগে, তুমি যোৱা, সেই বস্তুখিনি যেতিয়ালৈকে থাকে তেতিয়ালৈকে ব্লেছড। সেইটোৱে আচলতে ফেমিলি ভেলিউজ, মানুহৰ যোনখিনি এথিক্স, সেইখিনি আচলতে, আৰু সেইটোহে পাম যিটো মই দিম। মই অকল এক্সপেক্ট কৰিলে নহ'ব। মই এইটো ভাবি থাকিলে নহ'ব যে তেওঁলোকে মোক এইটো কৰি দিয়া নাই, তেওঁলোকে মোক সেইটো কৰি দিয়া নাই, মই কি দিছোঁ তাৰ বিনিময়ত মই পাম। কিন্তু ভগৱানে কৰাত মোৰ গোটেই মানুহখিনি, গোটেইখিনি মোৰ বিৰাট, ইনফেক্ট মোৰ যিটো দেৱৰ, আৰু দেৱৰৰ যিগৰাকী ৱাইফ, বা মোৰ ভণ্টিৰ হাজবেণ্ড, মই, মোৰ হাজবেণ্ড, আমি 6টা বন্ধু। আমি কোনো মানে ভাইটিৰ বিয়াৰ সময়ত সি মোক বৌ বুলি আজিলৈকে মাতিয়ে পোৱা নাই, সি মোক বা বুলিয়ে মাতে, কেতিয়াও বৌ বুলি মাতি পোৱা নাই। মোৰ ভণ্টিয়ে মোৰ হাজবেণ্ডক দাদা বুলি মাতে, মোৰ হাজবেণ্ডে মোৰ ভণ্টিৰ কন্যাদান কৰিছে, গতিকে আমি গোটেইকেইটাৰ মাজত যিটো বণ্ডিং, সেই বণ্ডিংটো স্পেচিয়েল। আৰু হয়তো সেইখিনি আপোনাক সদায় আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা দিছে। মোৰ মানে এটা বস্তু সদায় থাকে যে কিবা এটা বিপদ হ'লে ইহঁতকেইটা আছে ন, কাৰণ মই জানো যে মই ফোন এটা কৰিলে কোনোবা এটা দৌৰ মাৰি আহিব, আৰু সিহঁতেও জানে যে কিবা এটা বিপদ হ'লে আমি আছো, মানে মই বুলি নহয়, আমি বাকীখিনি আছো। সেইটোৱে লাগে আচলতে, এই যোনটো মুঠিটো লাগে সেইটো আপোনালোকৰ আছে। আমি চেষ্টা কৰোঁ গোটেইকেইটা, এইটো এনেকুৱা নহয় যে অকল মই কৰিছোঁ, গোটেইকেইটাই চেষ্টা কৰাৰ কাৰণে কালেক্টিভ এফৰ্ট এটা। আপুনি ফেমিনিষ্ট বা ফেমিনিজম অকণমান ছাপোৰ্ট কৰে নেকি? ফেমিনিজম কি বুলি ভাবে আপুনি? মোৰ মতে যেতিয়া মানুহ এগৰাকীয়ে নিজৰ স্পেচটো ইউটিলাইজ কৰে, এগৰাকী নাৰীয়ে, বা নিজৰ স্পেচটো মই পুৰুষ আৰু মহিলাক বেলেগকৈ নাচাওঁৱেই। মই এইটো নকওঁ যে মই নাৰীবাদ বিশ্বাস নকৰোঁ, কিন্তু নাৰীবাদ মানে মই কাঁহীখন ধুলে তুমি চামুচখন ধুব লাগিব নহয়। নাৰীবাদ মানে
মই দিনটো মই অফিচলৈ ওলাই গৈছোঁ, তুমিও অফিচলৈ ওলাই গৈছা, গতিকে ঘৰত আহি মই ভাত নবনাওঁ, মোক হেল্পাৰ লাগিব, সেইটো নাৰীবাদ নহয়। আটাইতকৈ দুখৰ কথাটো হৈছে যে এতিয়া ফেমিনিজিমৰ ওপৰত মানে ইমান ডাঙৰ ডাঙৰ লেকচাৰ দি দিয়া যায়, কিন্তু ফেমিনিজিম বস্তুটো বুজি লোৱা নাযায়। ফেমিনিজিম বস্তুটো বেয়া বস্তু নহয়, একেবাৰে নহয়। ফেমিনিজিম বস্তুটো খুব ধুনীয়া বস্তু এটা, কিন্তু সেইটো বুজি লোৱাটো খুব জৰুৰী। আৰু সেইটো কাৰণে অকণমান আজিকালি চেট জিপিটি আছে, মাৰি দিলে আহি যায়, সেইকণকে নামাৰে নহয়। মানে এনেকুৱা হৈ যায় যে মই কিয় কৰিম, সি যদি কৰে, কণ্ট্ৰভাৰ্চি বেছি হয়, কিন্তু জৰুৰী নহয় কণ্ট্ৰভাৰ্চি কৰাটো। আপোনাৰ জীৱনৰ যদি মই কওঁ মানে এতিয়ালৈকে 3খন যদি কেৰিয়াৰগ্ৰাফিক ফিল্মৰ কথা কওঁ, তেতিয়াহ'লে কোন কেইখনৰ নাম ক'ব আপুনি? ডেফিনেটলি আপোনাৰ অহেতুক একদম ভেৰি ফাৰ্ষ্ট। আৰু বাকী যিমান চিনেমা কৰিছোঁ, এই চিনেমাবোৰৰ ভিতৰত দূৰ চিনেমাখনে মোক ফাৰ্ষ্ট আইডিও সন্দিকৈ এৱাৰ্ডটো দিছিলে। সেইটো একদম আনএক্সপেক্টেড আছিলে। ডেফিনেটলি সেইটো তাৰ 2 বছৰৰ পিছত মই আকৌ নিজানৰ গান চিনেমাখনৰ কাৰণে আকৌ এবাৰ পাইছিলোঁ, কিন্তু ফাৰ্ষ্ট ইজ অলৱেজ স্পেচিয়েল। তো মানে সেই মোমেণ্টটো মোৰ এতিয়াও মনত আছে, মানে হোল্ডিং প্ৰথম কেমেৰা ফেচ কৰোঁতে কেনেকুৱা লাগিছিল, মানে এজ এন এক্ট্ৰেছ when you were there? একো নাজানো মই তেতিয়া। এজ এন এক্ট্ৰেছ প্ৰথম মই চিৰিয়েলহে কৰিছোঁ, ৰাগিনী বুলি চিৰিয়েলখন কৰিছোঁ, মঞ্জিত শৰ্মাৰ ডাইৰেকশ্যন। মই চাইছোঁ চিৰিয়েলখন। মোক গড়চুকলৈ লৈ গৈছে, পামুহিৰ ঘৰ এটা, মই 3যোৰ কাপোৰ লৈ মেগা চিৰিয়েল কৰিব গৈছোঁ, একো নাজানো মই, একো নাজানো। তাতো কেতিয়াবা মই হোষ্টেলৰ পৰা যাওঁ, তাতো কেতিয়াবা মই জোতা এৰি থৈ যাওঁ, বহুত জ্বলাইছোঁ মঞ্জিত দাক। প্ৰফেশ্যনেল নহয় মানে একেবাৰে, নেজানোৱে বুজিয়ে পোৱা নাই। কি কৰে কি জানো মই, মোক মঞ্জিত দাই কৈছে এখন চিৰিয়েল কৰিব লাগে, মই কেনেকৈ কৰিম, তই পাৰিবি, সেই বুলি কৈ পেলাই লৈ গৈছে মোক। আইমিবা আহে, আইমিবাহঁতো তেতিয়া আইমিবাহঁত বহুত এক্সপিৰিয়েঞ্চ ন, আইমিবা আহে, ডাঙৰ ডাঙৰ ট্ৰলি তেনেকৈ বেগ চিলে, মই পিঠিত বেগ এটা লৈ পেলাই টিপটপ যাওঁ, একো বুজি নাপাওঁ। মঞ্জিত দা আছিলে, আৰু এতিয়া ৰেঙনিৰ খুব ভাল ডিৰেক্টৰ পৱন দা, পৱন শৰ্মা। পৱন দা তেতিয়া মঞ্জিত দাক এছিষ্ট কৰে। বহুত জ্বলাইছোঁ মই তেওঁলোকক, মোৰ কেতিয়াবা জোতা থাকি যায়, সেই পামুহিৰ পৰা তেওঁলোক যাব লাগে উলুবাৰীলে, অদ্ভুত মানে, তেতিয়া একো বুজি পোৱা নাছিলোঁ। ইনফেক্ট মই ছয়গাঁৱৰ চম্পাখন কৰোঁতেও একো বুজি পোৱা নাই, মোক যি কৰিবলৈ কৈছে মই কৰিছোঁ, মোক জাষ্ট কৰিবলৈ কৈছে, মোক কেৰেক্টাৰটো বুজাইছে, এনেকুৱা বুজিছোঁহে। অহেতুকৰ পৰা শিকিছোঁ, মানে বাণী আংকলে ইমান মৰম কৰে। এভৰি ডে ইজ এ লাৰ্নিং প্ৰচেছ বুলি ভাবেনে? এভৰি পাৰ্চন ইউ মিট এভৰি টাইম? এভৰি ডে। আজি এতিয়া এইখন যিখন চিনেমা কৰি আছোঁ, এই চিনেমাখনত মোৰ যিটো ৰিয়েলাইজেশ্যন, এই বস্তুটো মই আপোনাক বুজাব নোৱাৰোঁ তাৰমানে। কাৰণ কথাটো এনেকুৱা যে আজি অলপ দিনৰ আগত মই জাহ্নু বৰুৱা ছাৰৰ এখন চিনেমা কৰিছোঁ, তাত মই শিকিলোঁ যে মানে আৰ্টিষ্ট এজনৰ পৰা কিমান কথা শিকিব পাৰি। তো তেনেকৈ মই জাহ্নু বৰুৱা ছাৰৰ পৰা শিকিলোঁ। কিন্তু এতিয়া এইখন যিখন চিনেমাত মোৰ লাৰ্ণিং প্ৰচেছটো বেলেগ হৈ আছে, মানে কমপ্লিট বেলেগ। প্ৰত্যেকজন ডাইৰেক্টৰ বেলেগ, প্ৰত্যেকজন ডাইৰেক্টৰ বেলেগ, প্ৰত্যেকজনৰ বিহেভিয়াৰ বেলেগ, প্ৰত্যেকজনে আমাৰ পৰা কি বিচাৰে সেইটো বেলেগ, গতিকে লাৰ্ণিং প্ৰচেছ। আপুনি থিয়েটাৰ বহু বছৰ কৰিলে? নাই, এবছৰ কৰিছোঁ। থিয়েটাৰৰ আপোনাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা? থিয়েটাৰ মই একচুৱেলি থিয়েটাৰলৈ গৈছিলোঁ এইটো কাৰণে যে মই নাটক কৰি পোৱা নাই, গতিকে তাত ভয় আছিল নেকি, মানে ফাৰ্ষ্ট টাইম ডাইৰেক্ট অডিয়েন্স এক্সপ'জাৰ? মোৰ ভয়টো অকণমান কম থাকে, আই ফিল ছ'। ভয়টো কম থাকে, ভয় নাৰ্ভাছনেছ এইবিলাক কম থাকে। মই যিয়ে কৰোঁ, ভালেই কৰোঁ বা বেয়াই কৰোঁ, মই যি কামেই নকৰোঁ, মানে মই যদি বেয়া কাম এটাও কৰোঁ, মই 100% দিম সেইটো। মই সেইকাৰণে যেতিয়া অমৃতা গগৈ বুলি কওঁ নহয়, মই কেলে জানো পিছত দাবাংগটো লগাব মন যায়, দাবাং অমৃতা সেই বুলি ক'বলৈ কিন্তু মন যায়। মই এইটো তাৰপিছত ক'ম বুলি ভাবিছিলোঁ, মানে সেই দাবাংনেছটো মানে দেৰ ইজ ইন ইউ, মানে মই কৰিম, আই উইল ডু দেট, সেই এটিটিউডটো মোৰ আপোনাক দেখা পাওঁ। মানে লেটছ গিভ ইট এ ট্ৰাই, 100% দি চাওঁচোন, হ'লে হ'ব নহ'লে নাই। তো থিয়েটাৰ মই যেতিয়া গ'লোঁ, থিয়েটাৰত মোৰ ফাৰ্ষ্ট কাৰবাৰটো আছিলে যে গোটেই অসমখন মই নিজে গাড়ী লৈ ঘূৰিম, মোৰ লগত ড্ৰাইভাৰ নাছিলে, কোনো ড্ৰাইভাৰ নাথাকিব মোৰ হাতত। এতিয়া ড্ৰাইভ কৰে নে? কিন্তু মানে 9 মাহ মই নিজে গাড়ী লৈ ঘূৰি ফুৰিলোঁ। মোৰ লগত এগৰাকী হেল্পাৰ ছোৱালী আছিলে, বাকী নিজে গাড়ী লৈ ঘূৰি ফুৰোঁ। আৰু সেইটো মই মানে এনেকুৱা হৈ গ'ল, তেতিয়া গুগল মেপ এনেকৈ নচলিছিলে, কিন্তু এতিয়া যেনেকৈ চলিছে 2016-17, এই যে মানুহক সুধি যাওঁ, সেইটো মোৰ কাৰণে বিৰাট ফান এটা আছিলে। মই কিমান বছৰ আছিলে, মোৰ চাগে 26 years মান আছিলে তেতিয়া, মানে একদম নতুন বস্তু, নতুন এক্সপিৰিয়েঞ্চ, এডভেঞ্চাৰ। থিয়েটাৰত যিমান দিন থাকিলোঁ, মানে কিবা এনেকুৱা ক্ৰেজি মোমেণ্ট পাৰ কৰিছে নেকি? থিয়েটাৰত সদায় থাকে, চবৰে থাকে,
ভাল বেয়া সব মোমেন্টছ থাকে থিয়েটাৰ যদি কেনিবা বোলে প্ৰপটো ডিসমিস হৈ গ'ল বা মোৰতো এবাৰ এনেকে মই ষ্টেজৰ কাষত চিন আহিব আৰু বহি আছো ওপৰৰ পৰা বেঞ্চ এখন আহি পেলাই ডাইৰেক্ট ইয়াতে পৰিছে এণ্ড দেন আনকনসিয়াছ নেকি না আনকনসিয়াছ হোৱা নাই তেনেকে আকৌ নাচিব যাব লগা আছে এইফালে তেজ ওলাই আছে নাচিব যাব লগা আছে ইট হ্যাপেন্স অকল মোৰ লগত নহয় প্ৰত্যেকৰ লগতে হয় সেইটো মানে ক্যাৰেক্টাৰ বা সেই আৰ্টিষ্টজনৰ মোৰ থিয়েটাৰৰ মাজতে মোৰ দেউতা ঢুকাইছে তাৰ পৰা আহি মই 21 দিন মোৰ ব্ৰত তেনেকেই মই থিয়েটাৰ কৰি আছো তাৰ মাজত আকৌ 21 দিনৰ দিনা মোক যিহেতু শ্ৰাদ্ধলৈ যাবলৈ দিয়া হোৱা নাই মই তাৰ পৰা আহি আকৌ ঘৰত মোৰ ভাড়া ঘৰত মা ভণ্টি অহাৰ পাছত কাৰণ দেউতা হয় ন কেনেকে মই এৰি দিম গতিকে মই ব্ৰত নভঙাকে মই হেৰি কৰিব নোৱাৰো ভণ্টিহঁত আহিছে 13 দিনৰ দিনা শ্ৰাদ্ধ কৰি 15 দিনৰ দিনা মই 21 দিনৰ দিনা আহি গুৱাহাটীত আকৌ বেলেগকে শ্ৰাদ্ধ পাতিছো গতিকে সেই বস্তুখিনিও তাৰ মাজত গৈছে বাট থিয়েটাৰে মোক এটা বস্তু শিকালে মোৰ দেউতাই প্ৰায় এটা কথা কৈছিলে হেৰি মই নাথাকিলেও জোনবেলি তৰা সদায় ওলাইয়ে থাকিম আৰু show must go on show must go on পৃথিৱী উঠল পুথল হৈ যাওক show must go on সব তোৰ জুবিন গাৰ্গ নহয় ঠিকে আছে এতিয়া আমি এটা ৰেপিড ফায়াৰ ৰাউণ্ড খেলিম তাৰ পিছত আমি ওয়াইন্ড আপ কৰিম ৰেপিড ফায়াৰ ৰাউণ্ডলৈ সোমাই যাওঁ তো প্ৰথম ৰেপিড আপোনাৰ ফালে মই ফায়াৰ কৰিছো যে অমৃতা গগৈৰ নজনা কথা এটা কি আমি নাজানো অমৃতা গগৈৰ বিষয়ে মোৰ নজনা কথা ওপেন বুক হয় মই আচ্ছা অমৃতা গগৈৰ কেমিষ্ট্ৰি কাৰ লগত বেছি ভাল হয় বুলি ভাবে অন স্ক্ৰীন মই একচুৱেলি ৰিপিটেডলি খুব কম মানুহৰ লগত কাম কৰিছো এইটো মানে এতিয়া আপোনাক মই কওঁতে মানে ৰেপিড হৈ থকাকে নাই মোৰ আনচাৰটো ভেৰি সৰি কিন্তু মই চিনেমাই কৰিছো চিৰিয়েলেই কৰিছো মানে বেক কৰা হোৱা নাই তাৰমানে কিন্তু বিজু ফুকন ছাৰে কৈছিল ইউডি আৰু মোৰ কেমিষ্ট্ৰিটো তেখেতৰ বোলে খুব ভাল লাগে সেইটো বিজু ফুকন ছাৰে কৈছিল আৰু প্ৰত্যেকখন চিনেমাতে যিহেতু বেলেগ বেলেগ আৰ্টিষ্টৰ লগত কাম কৰো আই জাষ্ট হোপ প্ৰত্যেকটো কেমিষ্ট্ৰিয়ে বেষ্ট we pray for that eta Bollywood bikini shoot ne whole year without work okay a cup lal cha na eta black coffee মই কেটামান ট্যাগ দিম আপুনি সেই ট্যাগটো অসমীয়া ইন্ডাস্ট্ৰি কাক দিব আপুনি নিজে ক'ব the romantic hero of Assamese film ne entire like the person who is the romantic hero mane akol cinema buli nokay ami entire yes you can industry to buli ami jodi dhori do par romantic utpalla okay the real queen of Assamese film industry Prostituta the tragedy king or queen of Borokhaba okay the action hero Rabida without a doubt the lady don Prostituta okay the drama queen every actor is a drama king or queen actually everyone sabke paas drama hota hai without drama no one can survive here no how much you are dramatic but I am yes I'm fully dramatic we love it okay the last question to you what do you enjoy most being a mother I enjoy everything actually মানে আজি এটা ধৰক আজি মই শুটিংলৈ যে আহিছো কালি মোক কল টাইম দিয়া হৈছিল যে তোমাৰ কল টাইম 9টা বজাৰ পিছতে হ'ব সো ইট ওয়াজ ইন মাই হেড যে মই তাইক স্কুলত ড্ৰপ কৰি মই শুটিং আহিম ৰাতিপুৱা মই মেছেজটো পাই গলো মোৰ কল টাইম 1টা বজাত সো মোৰ ইমান ফুৰ্তি লাগিছে যে মই তাইক স্কুলৰ পৰা আকৌ আনি ঘৰত থৈ তাৰ পিছত মই ওলাই আহিব পাৰিম and someone like me is bare phone কৰিছো and you are getting trouble maybe নাই not at all মানে I enjoy everything all this মানে মৰম এই যে তাই গোটেই ঘৰখন যে ভৰাই ৰাখে yes স্পেশালি মই যেতিয়াই শুটিংৰ পৰা ঘূৰি যাওঁ বা জোৰ পৰাই ঘূৰি যাওঁ মই কেতিয়াও বেল নবজাওঁ ঘৰত মই বেল নবজাওঁ মই সদায় বাহিৰৰ পৰা কওঁ মামা দৰজাখন খুলি দিয়া আৰু তাই কাকো দুৱাৰ খুলিবলৈ নিদিয়ে কাকো নিদিয়ে very special সেইটো মানে সদায় তাই দুৱাৰখন খুলি অকমানিকে মেলি লৈ পেলাই এনেকে চাব মানে so that is মানে real blessing very very special তাৰ পিছত মানে ৰাতি শুৱাৰ আগতে তাইক
সদায় মই প্ৰে কৰিব দিওঁ সেই প্ৰেটো অলপ দিনৰ আগলৈকে তাই নিজে নিজে কৰি আছিলে আজিকালি এনেকৈ কৰে মোক কয় যে তাই নিজে হাতখন এনেকৈ দিয়ে দি তাই হাতৰ ওপৰত মই হাতখন এনেকৈ দিব লাগে তাৰপিছতহে তাই প্ৰে কৰিব আৰু মানে কেনেকুৱা হয় মন্দিৰলৈ গ'লে যেনেকৈ মই তাইক কওঁ যে ষ্টেপটোত এনেকৈ তুমি নমো কৰা সেই ষ্টেপটোত নমো কৰি পেলাই আজিকালি তাই নিজৰ তাত নলয় ষ্টেপটোত নমো কৰি তাই মোৰ তাত দি দিয়ে তো দিজ আৰ দ্য থিংছ স্পেচিয়েল থিংছ টু চেৰিছ য়েছ এইটো আৰু মানে সময়টো সলনি হ'বই কিন্তু এইখিনি সময়ত ডাঙৰ হ'ব কেতিয়াবা এনেকুৱা হ'ব যে দৰ্জাখন খুলিবলৈ নাথাকিব তাই নিজৰ জীৱন এটা হ'ব আৰু মই নিবিচাৰোঁ যে মোক দৰ্জাখন খুলিবৰ কাৰণে মোৰ ছোৱালীজনী ঘৰৰ ভিতৰত সোমাই থাকক নহয় তাই উৰিব যেনেকৈ মন যায় তেনেকৈ উৰিব আৰু ইটছ অ'কে ময়ো জানো যে মই মোৰ হাজবেণ্ডকো কওঁ যে আমি 90s কিড আৰু ইহঁত জেন আলফা গতিকে আমি যেনেকৈ অনবৰতে মা দেউতা ভাবি থাকোঁ আমি যদি এক্সপেক্ট কৰোঁ যে মোৰ ছোৱালীজনী তেনেকুৱা হ'ব সেইটো মোৰ কাৰণেও ক্ষতিকৰ মোৰ ছোৱালীজনীৰ কাৰণেও ক্ষতিকৰ ক'ৰবাত তাইও আবদ্ধ হৈ থাকিব ক'ৰবাত আমিও কষ্ট পাম মই সেইকাৰণে বিচাৰোঁ যে আজিকালি ল'ৰা ছোৱালী যেনেকুৱা মুক্ত হৈ থাকক Thank you so much, Amrita, for coming here and ইমান ভাল লাগিলে কথা পাতি সেশনটো কেনেকে শেষ হ'ল মোৰ এটলিষ্ট মানে সেই নাৰ্ভাছনেছটো নাই মই খুব ভাল পালো আৰু আমাৰ ফালৰ পৰা অকমান মৰম দিব বিচাৰিছো আৰু thank you so much for coming to the show and being casual with Manash and মোৰ খুব ভাল লাগিলে আহি আপোনাৰ অনুষ্ঠানটোলৈ আপোনালোকে ইমান ধুনীয়াকৈ কৰিছে but I'm so sorry মই চাগে আৰু অলপ সময় দিব পাৰিলে ভাল আছিলে but the thing is shooting চলি আছে মানে এইটোৱে হ'ল যে পুনৰ লগ পোৱাৰ এটা স্কোপ and মোৰ খুব ভাল লাগিলে আপোনাৰ অনুষ্ঠানটোৰ সমূহ দৰ্শকলৈ মোৰ তৰফৰ পৰা বহুত মৰম শুভকামনা আৰু শ্ৰদ্ধা Thank you so much Thank you এয়া আছিল আমাৰ আজিৰ অতিথি আশা কৰোঁ তেওঁৰ লগত কথা পতাৰ বাৰ্তালাপ শুনি বহুত ভাল পালে আশা কৰিম আমি আৰু কিছু ব্যক্তিক এই মঞ্চলৈ আনিম আপোনালোকৰ লগত ৰুবৰু কৰোৱাম তাৰ কাৰণে কিন্তু সাবস্ক্ৰাইব কৰিব মোৰ চেনেল মাষ্ট মালং মানাস এণ্ড ষ্টে টিউন টু বিং ক্যাজুৱেল Thank you